এই যে লোক আবে জ্বলাবা দিছো তোক কেলা জেঠি বসুন এটা কথা আছে দেখোচোন কওঁ মোৰ মাথা দেবেৰ এটা চাকাছ প্লেন আহিছে তোৰ প্লেন ই ৰিক্সা এখন কিনিলো মই মাজত বহো মই ৰাতে ঘুমাও মানুহ কৰি থুবৰত থু নেকি বতাচৰে বহিলো গেল ৰহত তলে এইবাৰ নতুন প্লেন আছে এইবাৰ তোৰ চাবি প্লেন না কাম নাই এইবাৰ চানা তই কৰিছা মালামাল হৈ যাবি মালামাল কাম নাই দেচোন দে তোৰ প্লেনটো চাওঁ কোন তেতিয়ালি গরমত হাতে নাই বেসবে এইপিনে আ ইয়েস বস টাইম কিমান হলো 2টা বাজিল বে পাৰ্টি চাৰ্টি কেনেকুৱা খবৰ চবৰ আহিলে নাই আজি নাই হয় মই দিল্লীত নিব লাগে মান আহিব কেতিয়া আহিব খবৰ চবৰ ল এফালে তামিলনাডুৰ পৰা ফোন আহিছে মেডিকেল কি লাগে তহঁতক বছৰ লগত কথা আছিল অলপ ৰ এক মিনিট ৰ বছৰ লগত কথা পাতি আছো ঠিক আছে বছ আপোনাক লগ কৰিবলৈ দুজন ল'ৰা আহিছিল পঠাই দিম নেকি ঠিক আছে বছ সিহঁতক চেকিং কৰ মোবাইল এলাও নাই 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 বছ আছে আপোনাক লগ কৰিবলৈ মানুহ আহিছে স্যার আপোনাক ময়ে ফোন মাৰিছিলোঁ আপোনাক ময়ে ফোন মাৰিছিলোঁ মই আপোনাৰ লগত কাম কৰিব বিচাৰোঁ এইবিলাকক মোক ফোন কেতিয়াও নকৰিবি ডাইৰেক্ট লগ কৰিবি দৰকাৰ হ'লে ঠিক আছে মই 2টা মাহ ডিল কৰিম তাৰপিছত মই মাজতে 2 বছৰমান গেপ দিম পিছত আৰু ভৱিষ্যত পাৰিলে কৰিম নহ'লে মই বেলেগ ভাবি আছোঁ ঠিক আছে বছ তহঁতে কাম কৰিব পাৰিবি কোনো কথা নাই কিন্তু মোৰ নাম যাতে কেতিয়াও নাহে আৰু নেক্সট টাইম ফোন নকৰিবি ডাইৰেক্ট মোৰ মানুহক লগ কৰিবি তাৰপিছত সিহঁতৰ কথা পাতি লগ কৰিবি ঠিক আছে আপুনি মালটো ল'ব ন কিমান লাগিব তহঁতক কচোন 50টা দি দিব আৰু 50 ঠিক আছে হ'ব মাল কেনেকুৱা মাল আপুনি চাই ল'ব কিমান বয়সৰ হ'ব এটা আইডিয়া আপোনাৰ লগ 12 বছৰ 15 বছৰ ঠিক আছে মোৰ একচুৱেলি মোৰ একদম ইম্পৰ্টেণ্ট লাগে আৰু দিল্লীৰ পৰা ফোন আহি আছে মোৰ
মই এছিষ্টেণ্টক কৈছোঁৱেই তহঁতে মোক যিমান পাৰ সোনকালে যোগাৰ কৰ মই ঠিক আছে বছ আমাৰ মাল তহঁতে ডেলিভাৰী দিবি নে মই পিক আপ কৰি ল'ম আপুনি লৈ ল'ব মোৰ ৰিক্সাৰ কথা আছে ঠিক আছে বাছ গধূলি দি দিয়া যোৱা বাট চিকো জকৰি আছে চচমাৰি লও চিকন নাপায় কিন্তু পিছত দিয়া লাগিব অলপ কিডনেপ কৰবি আছে ভালকৈ আকৌ কিছু বাদ দিয়া অলপ দুগুৰে বেছি নাপা 15 টকা দাম এনেই পইচা পাতি নাই পকেটত চিটা নেকি দাম কাম কৰিম মোৰ তাত দুটা চিপ আছে বাবু এফালে আমাৰ তাতে চিপছ আছে এই বাবু আহা আহা চিটা ময়ে খাওঁ দে এই দেখাই আহা এই বাবু শুনাচোন শুনা বাবু চশমা পিন্ধাচোন একবাৰ চশমা পিন্ধা Ya, তোমাক মই চিনি দিম নাপাওঁ কেনে চশমা এ বাবু চিপছ আছে চিপছ ধৰা আহা চশমা পিন্ধা চশমা পিন্ধা চশমা আমাৰ তাতে বহুত চিপছ আছে তুমি যাবা আমাৰ লগত তোমাক চিপ দিম দে আৰু বহুত চিপছ আছে আমাৰ তাতে যাবা আমাৰ লগত যাবা এইটো ল এইটো ল চলা এই তাতে আমাৰ ঘৰ বহুত চিপছ আছে Look at me sometimes like all you want to do is run. Hear me out. বহুত বস্তু আছে তোমাক আমি বহুত দিম ইমান এক্সট্ৰা হলে মানুহে না এক্সট্ৰা ঘৰো এমানে এই হ'ব একটা বস তুমি বস তুমি ইয়াতে বহা চশমা পিন্ধা চশমা খাবা না বাবু আইয়ে কেনা দেখা তো বাদ দে তুমি কি খাবা কো চিপস খাবা এই যা চিপস লৈ যা 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 হাত দিছে না হাত দিছো এ আমার সালে হাত দিন না বাদে মাৰ জিন্দা চাওমিন জিন্দা ওই জেনসি ওই দেখো আসুন কাম সে এই থয়া পেকাত তো দি থয়া হা খাই দেখো খাও দিয়া পিছ খাও কি হলে এই তাতে দিবা মালটো কামটো সাকসেস হল যে মেইন কথা কি আমি মালটো সাপ্লাই দিবা লাগে সাপ্লাই দিলে বছক ফোন মারবে লাগবো ফোন মারার বসে কি কই চাও এইটো খাও খাও কৈ থাকে না ফটো আমি বছক ফোন মারার পিছত বসে পয়সাটো দিবই না পিছত যেতিয়া হৈ যাব কামটো আমি মাসি বাইদি এই বাবু তুমি বহাচোন দিছো মই দিছো ভাবচোন ন স্যার আপুনি যে কৈছিলে মালটো থোৱাৰ কথা হয় ৰাখি থৈ দিছোঁ আজি দুদিন হ'ল আপুনি পোৱাই নাই আকৌ এখন হৃদয় এটি সৰু পজা ও মোৰ কলিজা তোমাক তাতে ৰাখি থওঁ মই হ'ম ৰজা পাছত কোদা কাষলে আহিবা লাজে আৱৰিব আঁতৰি নাযাবা হিয়া মোৰ কান্দি পাছত নি কোদা দেখাই দিয়া নাই আমক চিল দিয়ে কিমান খাওঁ খাওঁ কে তই হা নেতুৰি চাল খা যদি মোক কোৱা লাগে আনজলি এই তাল কেন ছিলো একবাৰ মোকে না খাই তই মোকে খা এই ধুমুচটো ইমান খাব পাৰে বাও
হয় পেকেট খা আর খাও খাও করে না কি যে আমি আর মরা হলো কিবা এটা করি বলে আমি কিবা এটা পয়সা পাম করি দোকান ছিল তো যেদিকে খাও খাও করে টাকা আমার 200 ছেড়ে দিল আনছে সে বলে আপু এই হিসাবটা বলেন এ খাতো এ খাসনি